নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ গগৈ লৈ আহিছোঁ আপোনালোকক মোৰ নতুন ভিডিঅ' এটাৰ বাবে। মই উপস্থিত আছোঁ আজি দলাহিঙত, বাহনী অঞ্চলৰ দলাহিঙত মই উপস্থিত আছোঁ আৰু আপোনালোকক দেখুৱাম কাবাডী প্ৰেক্টিচ কৰি থকা আৰু বাহনীত যোনখন খেল সোমবাৰে অনুষ্ঠিত হ'ব তাৰে মানে ইয়াত কাবাডী প্ৰেক্টিচ কৰি থকা হৈছে। তাকে দেখুৱাবৰ কাৰণে আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ বনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি বহুত আশা ৰাখিলোঁ আৰু ভিডিঅ'ত আমাৰ যদি নতুন আপোনালোক তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপোনালোকে যে কাবাডী অনুষ্ঠানটো আপোনালোকে প্ৰেক্টিচ কৰি আছে, ভাল পাইছোঁ দেখি পিনে, ধুনীয়া লাগিলে। এতিয়া আপোনালোকে ক'ত খেলিবলৈ যাব? আপোনালোকে আমি প্ৰথমতে এই মৰিয়নি সমষ্টি আৰু চেলেং সমষ্টিত আমি কঁঠালগুৰিত খেল হৈছিলে, তাত আমি যোগদান কৰিছিলোঁ। তাত আমি হাৰিলোঁ অৱশ্যে। তাৰপিছত এতিয়া আমি দ্বিতীয়তে আমাৰ 63 নং কুশলকৰ আমাৰ পঞ্চায়তৰ বাহনী খেলপথাৰত সোমবাৰে আয়োজন কৰিছে। তালৈ আমাৰ তপন গগৈ ছাৰ আৰু আমাৰ ৰূপজ্যোতি ছাৰ আহিব। তাতে আমি সোমবাৰে খেল পাতিম। তাৰ বাবে আমি খেলখন আমাৰ বাহনীত অনুষ্ঠিত হ'ব নেকি? খেলখন বাহনীত হ'ব, বাহনী খেলপথাৰত। বাহনী খেলপথাৰত হ'ব ন? হয়। আপোনালোকে খেলিবলৈ ইচ্ছুক, সেইকাৰণে আপোনালোকে প্ৰেক্টিচ কৰি আছে ন? হয়। তেতিয়াহ'লে আপোনালোকৰ ইয়াৰ পৰা আৰু কোনোবা যাব নেকি? আমাৰ ইয়াৰ পৰা আমাৰ দুটা দল আছে। আজি তেওঁলোকে আহিব পৰা নাই। আমি এনেই থুলমূলীয়াকৈ প্ৰেক্টিচ কৰি আছোঁ আৰু আহিব আমাৰ দুটা দল আছে। অনুষ্ঠান হৈছিলে নেকি আপোনালোকৰ? আমাৰ অনুষ্ঠান ক'তো হোৱা নাই এতিয়ালৈকে। সেইদিনাখন প্ৰথম কঁঠালগুৰিতে হৈছিলে, তাৰপৰা দ্বিতীয়তে তাত হ'ব, তাৰপৰা তৃতীয়ত আমাৰ ইয়াত খেলিম। আমাৰ ফেব্ৰুৱাৰীত পাতিম আমাৰ এই ফিল্ডত। আপোনালোকে এতিয়া মানে ফুল প্ৰেক্টিচ কৰি আছে ন? হয়। ঠিক আছে বাৰু, ধন্যবাদ থাকিল।